বাহে হলা এই ভিডিঅ'খন কালকে বনোৱা কিবা কাৰণতে দিব পৰা নাই কাৰণে মই চকুৰ পানী সৰসৰে চাৰি দিছং বাহে খুমুৱা বিচিনাখনতে চৰেগো ডিমা পাৰিয়া গেল ৰে ধানবাৰীত মই চহ বানাই লং আৰু লক্ষী পূজা বুলিয়া চকুত নাৰিকলেৰ পানী দিলং আজি আৰু দেৰি নকৰিয়া ভিডিঅ'খন ফাৰ্ষ্টেৰ পাৰে আৰম্ভ কৰং বাহে হলা আজিতো লক্ষী পূজা সেইকাৰণে মই ধানবাৰীত ধানগেটি চাবা আহিছং লক্ষী দেৱী হ'ল ধন সম্পত্তি উন্নতি পোহৰ জ্ঞান সাহস আৰু সৌন্দৰ্যৰ দেৱী জনবিশ্বাস মতে লক্ষী পূজাৰ দিনা লক্ষী দেৱী ভক্তগিলানৰ ঘৰত আশীৰ্বাদ দিবা আহে লক্ষী মাক আদৰিবাৰ কাৰণে গোটাখানেৰে ঘৰে দুৱাৰে নিজৰ চকগিলান চাফা কৰে বাহে হলা ধানবাৰীৰ মাজে মাজে ময়লা বেৰেয়া আছং ধানগিলান পকছেকে 2 দিন পাছত কাটিবাই লাগিব আৰু পক্ষী পিটাং গিলান ধান ঠুকিয়া ঠুকিয়া নাখাবাৰ কাৰণে পুৰাণী ফাৰা চলাখান পিন্দিয়া আৰু লাউৰ টকৰাতে চূণ দিয়া আকিয়া চহ বানিয়া থৈছে ভালে একটা মুনিয়া লাগা চহ হলে কি হ'ব বাহে এই গতকতো দেখিয়া পক্ষী পিটাং গিলান ভয় খায় বাহে হলা তুমি ৰাবা চহ বানাই পাইছা না পাও নাই যদি বানাই পাইছা কমেণ্ট কৰি জানাবি ঠাত বাহে সপনতে দেখি আছিলং ৰে মই এইগিটি মোহৰ যিগো অত্যাচাৰ না বাহে সপন গতকে গোটাই লেমেৰ চিলিমি হিংকে ঠাংকুলুচ করে ভাঙিয়া দিল যিয়ে নহওক বাহে হলা আজিতো লক্ষী পূজা ঘৰগিলান খানিক চাফা চুফা কৰিবা লাগে মই সময়ৰ পাৰে নুঠাতে খৰচৰ সৰতে আজো টনটনা কৰছে গোটাই পাকা গিটি খচিয়া খচিয়া ধুইছে বোধহয় গোটাই চিকা হৈছে একদম পৰিষ্কাৰ চাৰিওফালে বাহে আৰু ইফালে মই ঘৰত সোমাইছিলং কেৰে চাল্লা চৰেগো ডিমা পাৰিয়া গেল না ঘুমুয়া থকা বিচনাখনতে 3টা ডিমা বাহে চাহি ঠাই নাইতো ঘণ্টা আলনাতে গোটাই কাপোৰ গিটি যেংকে পাই হেংকে থোৱা আছিল মই এখন কৰে জলটাবা ধৰি লওঁ কুলুঙা চুলুঙা বেৰিয়া থকা নাইতো বাহে কুমাবিলাতো চিঠিৰ ডিমাও থাকে মোৰ চলাৰ জেপত বঢ়িয়া কৰে মই চলা গিটি থৈ লওঁ এখন কৰে জলতেয়া বাহে হলা ঘৰেৰ পাছকাটিত অখনা দিয়া গুটিয়া ডাখৰ গিটি একটা জাগাত থুবৰীয়া চুবা দিলং বৰ্ষা গেল মাত্ৰ না বাহে তাই বাৰীখান লেতেৰা হৈ আছিল ৰে আৰু ইফালে চৰে কৈতাক চাট অল্প খানিক গাৰা হবাই মানা খচৰা বাই আহে গোটাই ই যে খচৰাই উমিয়ে দাস পায় বাহে হলা এইটো ফটফটা কৰা জনা কলাৰ লগে লগে আমি পূজা দিলং বঢ়িয়া কৰিয়া কলৰ দনাতে ফল ফাকাৰ দুধ প্ৰসাদ দিয়া গাছাতে নাৰিকলেৰ চচা দিয়া ধূনা জ্বলেয়া আৰু তুলসীৰ গৰত ধূপকাঠি জ্বলেয়া লক্ষী মাৰ আশীৰ্বাদ লৈ লওঁ গোটাখানে যাতে ভালে থাকে চবৰে যাতে ভাল হয় তাকে মনের ভিতরে পারে কয়া মই সেৱা কাঢ়ি লওঁ আর ঘরের দুয়ারে দুয়ারে ছাতি দিছং আর লগতে আমার থানের ভান্ডার গততো ছাতি দিলং আর গোয়ালিতো ধূপকাঠি 2ডাল জ্বলেয়া সেৱা কাঢ়ি লওঁ বাহে হলা এইফালে নিৰ্মলী আৰু নাৰিকলেৰ পানী পূব মুখা হইয়া কাণত নিৰ্মলী গুজিয়া চামুচে দিয়া নাৰিকলেৰ পানী লৈয়া 1 টোপা 2 টোপা কৰিয়া মই চকুত দিলং দিনত নাৰিকলেৰ পানী যদি চকুত দিছ চকুৰ উপকাৰ হয় বলে বাহে হলা কাই নাৰিকলেৰ পানী চকুত দিছা কমেণ্ট কৰি মোক জানাবি বাহে হলা তো গোটাখানকে লক্ষী পূজাৰ শুভেচ্ছা থাকিল আজিৰ ভিডিঅ'খন আৰু দেখিলা নকৰং যদি ভিডিঅ'খন ভাল লাগছে গোটাখানকে হিচিৰিয়া দিবি আৰু লগতে বুঢ়া আঙুলিকো টিপিয়া দিবা নাপাহৰিবি তো বাহে হলা এই ভিডিঅ'খন ইউটিউবত থৈছং অতেও খানিক চাবিতো তো বাহে হলা আজি নিমাং তাহালে